হেৰা শুনিছানে কি বনাইছা ভাতৰ লগত অ বোলো শুনিছা না এও কলাই হ'ল নেকি আজিকালি 2-3 বাৰ মাতিলেও শুনা নাপায় কি কৰা যায় এতিয়া সুধিবও বেয়া লাগে সুধিলেও আকৌ মই কলা বুলি কোৱা বুলি ভাবিব কি কৰা যায় মোৰ লগৰ ডক্টৰজনক ফোন কৰি সুধাই ভাল হ'ব ডক্টৰ দাস ভালে আছে আপুনি আমাৰ এও অলপ নুশুনা হৈছে কি কৰা যায়নো বৰুৱা এটা কাম কৰিব প্ৰথমে আপুনি 30 মিটাৰ দূৰৰ পৰা মাতিব তাৰপিছত আকৌ 20 মিটাৰ দূৰৰ পৰা মাতিব তাৰপিছত আকৌ 10 মিটাৰ দূৰৰ পৰা মাতিব তাৰপাছতো যদি তেওঁ মাত নিদিয়ে তেতিয়া গম পাব তেওঁ কলা হৈছে বুলি ধন্যবাদ দাস হেৰা শুনিছানে কি কৰি আছা এইবাৰ অলপ ওচৰৰ পৰা মাতিছো হেৰা শুনিছানে এইবাৰ আৰু অলপ ওচৰৰ পৰা মাতোগে হেৰা শুনিছানে এতিয়াও শুনা নাই এইবাৰ ওচৰৰ পৰা মাতিছো হেৰা কি কৰি আছা অথমিৰ পৰা মাতি আছো মই কি কলা মানে এও নহয় মই হে